হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ এটা বায়োগ্ৰাফি ভিডিঅ'। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান ৰেঙনি টিভিত সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে ৰাসলীলা। ৰাসলীলাত অভিনয় কৰা অভিৰ বিষয়ে জানো আহক। তেখেতৰ ঘৰ, প্ৰকৃত নাম, পৰিয়ালত কোন কোন আছে, জন্ম, শিক্ষাগত অৰ্হতা, বৰ্তমান প্ৰেমৰ সম্পৰ্ক কাৰ লগত আছে সকলো জানো আহক। বলক ভিডিঅ'টোৰ পৰৱৰ্তী অংশখিনি আৰম্ভ কৰোঁ। অভিৰ প্ৰকৃত নাম হৈছে সুৰুজ কুমাৰ কলিতা। তেখেতৰ জন্ম হৈছে 17 ফেব্ৰুৱাৰীত আৰু তেখেতৰ ঘৰ হৈছে গুৱাহাটীত। তেখেতৰ পৰিয়ালত মাক আৰু দেউতাক আছে। দেউতাকৰ নাম হৈছে আলাদী কলিতা আৰু মাকৰ নাম হৈছে পদ্মিনী কলিতা। সুৰুজ কুমাৰ কলিতাই স্কুল কৰিছে অসম জাতীয় বিদ্যালয়ৰ পৰা। তেখেতে বহুতো শ্বৰ্ট ফিল্মত অভিনয় কৰাৰ উপৰিও তেখেতৰ কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হৈছে অংগীকাৰ, পাঞ্চালী, আৰাধনা। ইয়াৰ উপৰিও কেইখনমান ছবিত অভিনয় কৰিছে শিপা, অনুৰাধা। এইখিনিয়ে আছিল তেখেতৰ বিষয়ে জানিবলগীয়া। ভিডিঅ'টো চাই কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু লগতে অভিৰ চৰিত্ৰত অভিনয় কৰা অৰ্থাৎ সুৰুজ কুমাৰ কলিতাৰ অভিনয় চাই কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আগলৈ এনেকুৱা বায়োগ্ৰাফিৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।